হেল্ল' এভৰিৱান, আজি মই ওলাইছোঁ মোৰ ঘৰৰ একদম ওচৰতে থকা ভণ্টিজনীৰ তুলনি বিয়া খাবলৈ। এয়া আমাৰ অকণমানি ধুনীয়া কইনাজনী। আৰু আমাৰ একদম মানে আড্ডা কথা শেষেই নহয় আমি একেলগ হ'লে। এয়া আণ্টি। তাৰ পিছত আমি গোটেই গ'লোঁ খাবলৈ। এয়া দেউতাহঁতে খাই আছে, আংকালহঁতে। চিকেন, মাটন, ফিছ, পনীৰ, পোলাও, বেঙেনা চপ, মিঠাই, দৈ আৰু বহুত কিবা কিবি আছিলে। খানা বহুত টেষ্টি হৈছিলে, খাই বহুত ভাল লাগিলে। মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই। থেংক ইউ ছ' মাছ।